নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক প্ৰত্যেককে পুনৰবাৰ চতুৰ্থ শ্ৰেণীৰ গণিত ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সন্মুখত মই অনুশীলনী 3 কৰ 3 নম্বৰ অংককেইটা লৈ আহিছোঁ। অকণমান ধ্যান দি চাবা। অ'কে, তো 3 নম্বৰ অংককেইটাত কি আছে? হৰণ কৰা আৰু হৰণ ফলৰ শুদ্ধতা পৰীক্ষা কৰা। 3 নম্বৰ অংককেইটা কৰিবলৈ আমি কেইটামান কথা জানিব লাগিব। যেনে ভাজ্য কাক কয়, ভাজক কাক কয়, ভাগফল কোনটো হয়, ভাগশেষ কি হয়, সেইকেইটা আমি জানিব লাগিব। অ'কে, তো আমি আগতে সেইকেইটা চিনাকি হৈ লওঁ আহা। তো প্ৰথমতে মই তোমালোকক দেখুৱাইছোঁ চোৱা, আমি যিটো সংখ্যাক হৰণ কৰোঁ সেই সংখ্যাটো আমি হৰণ কৰিবলৈ যিটো বাকচ বনাওঁ সেই বাকচটোৰ ভিতৰত থাকে। অৰ্থাৎ বাকচৰ ভিতৰত থকা সংখ্যাটোক আমি কি বুলি কওঁ? গণিতৰ ভাষাত ভাজ্য বুলি কওঁ। অ'কে, যাক আমি হৰণ কৰোঁ সেই সংখ্যাটোক ভাজ্য বুলি কওঁ। আৰু যিটো সংখ্যাই হৰণ কৰে, অৰ্থাৎ বাকচৰ বাহিৰত থাকে যিটো সংখ্যাৰ আমি হৰণ কৰোঁ সেই সংখ্যাটোক আমি ভাজক বুলি কওঁ। অ'কে, এইটো মনত ৰাখিব লাগিব। আৰু হৰণ কৰাৰ ফলত যিটো আমি হৰণ ফল পাওঁ, অৰ্থাৎ ভাগফল পাওঁ, সেইটো আমি ওপৰত লিখোঁ আৰু সেই সংখ্যাটোক আমি ভাগফল বুলি কওঁ। আমি এই উত্তৰটোক কি বুলি কওঁ? ভাগফল। আৰু কেতিয়াবা ভাগফল ওলোৱাৰ পাছত শেষত আমাৰ কিবা এটা বাকী থাকি যায়। অ'কে, সেইটোক আমি বাকীও বুলি কওঁ, ভাগশেষ বুলিও কওঁ। গতিকে আমি সেইটোক মই বাকী বুলিও লিখিব পাৰোঁ। আমি সেইটোক যিটো লাষ্টত শেষত বাকী যায়, তলত যোনটো ভাজ্যৰ তলত যোনটো আমি বিয়োগ কৰি যোনটো বাকী থাকি যায়, যাক আমি হৰণ কৰিব নোৱাৰোঁ, সেইটো আমি বাকী বুলিও কওঁ, নাইবা সেইটোক আমি বাকী বা ভাগশেষ যিকোনো এটা আমি লিখিলেই হৈ যায়। তোমালোকে এই 4টা বস্তু চিনি পাব লাগিব। প্ৰথমতে মনত ৰাখিবা, যিটো সংখ্যাক আমি হৰণ কৰোঁ সেইটোক আমি ভাজ্য বুলি কওঁ, যিটোৰে আমি হৰণ কৰোঁ সেইটোক আমি ভাজক বুলি কওঁ, আৰু হৰণ কৰি যিটো হৰণ ফল পাওঁ ওপৰত সেইটোক আমি ভাগফল বুলি কওঁ, আৰু তলত বাকী ৰৈ যোৱাটোক আমি কি বুলি কওঁ? বাকী বা ভাগশেষ। গতিকে এই 4টা স্থানৰ নামবোৰ তোমালোকে যদি পৰিচয়বোৰ যদি চিনি পাইছা বা ইহঁতৰ নামবোৰ যদি জানিছা, তেনেহ'লে 3 নম্বৰ অংককেইটা কৰিবলৈ সহজ পাবা। অ'কে, তে বলচোন আমি 3 নম্বৰ এটা অংক আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ সন্মুখত মই 3 নম্বৰ ক নম্বৰ অংকটো লৈছোঁ। ক নম্বৰটোত কিমান আছে? 14,984ক 23ৰে হৰণ কৰিব লাগে। মই সেই প্ৰশ্নটো আগতীয়াকৈ পাতি বাকচত এনেদৰে বহাই লৈছোঁ। এতিয়া পোনপ্ৰথম আমি কি কৰি ল'ব লাগিব? ইহঁতক আমি হৰণ ফলটো ওলাই ল'ব লাগিব। হৰণ কৰি ইহঁতৰ উত্তৰটো ওলাই ল'ব লাগিব। আগতে হৰণ কৰি ল'ব লাগিব, হৰণ কৰি ভাগফল আৰু ভাগশেষটো উলিয়াই লওঁ। তাৰপিছত আমি কি কৰিব লাগিব? ইয়াত হৰণ ফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগিব। অ'কে, তে প্ৰথমতে আমি 23ৰে এককটো নাযায় 23ৰে, কাৰণ 23তকৈ একটো সৰু। তাৰপিছত যদি আমি নেক্সট নম্বৰ 4টো লগাই দিওঁ তেতিয়া 14 হৈ যায়। 14টোও 23ৰে নাযায়। তাৰপিছত হ'ল 149। 149ক আমি চাম 23ৰে কেইবাৰ যাব, কাৰণ 149 23তকৈ ডাঙৰ হয়। গতিকে 149ক আমি হৰণ কৰিব পাৰিম। এতিয়া 23ৰ নেওতাটো আমাৰ মুখস্থ নাই। অ'কে, 23ৰ নেওতা যদি মুখস্থ নাই, আমি অনুমান কৰি ইয়াক পূৰণ কৰি চাম। 23ক যদি আমি 5 বাৰ দিওঁ, 5 বাৰ দিলে আমাৰ ইয়াত 100তকৈ বেছি হ'ব, নহয় জানো? তো আমি প্ৰথমতে 23ক 5 বাৰ দি চাওঁ কিমান ওলায়। 23ৰ লগত যদি আমি 5 পূৰণ কৰোঁ, 5 3 গুণ 15 হাতে গ'লে 5 2 10 একে 11, 115 হয়। 23ক যদি আমি 6ৰে পূৰণ কৰোঁ, 6 3 গুণ 18 হাতে গ'লে 6 2 12 একে 13, 138 হ'লে। আকৌ 23ক আমি 7ৰে পূৰণ কৰি চাওঁ, 7 3 গুণ 21 হাতে গ'লে 2, 7 গুণ 14 2 16, 161। তাৰমানে 23ক যদি আমি 7ৰে পূৰণ কৰোঁ 161, অৰ্থাৎ 149তকৈ বেছি ওলাইছে। গতিকে আমি 7 বাৰ নিদি কেইবাৰ দিব লাগিব? 6 বাৰ দিব লাগিব। তো এই 6টো লিখিম কাৰ ওপৰত? এই 9টোৰ ওপৰত। এনেদৰে লিখাৰ পাছত আমি কিমান বাৰ যায়? 23ৰে 6 বাৰ দিলে 138 হয়। তো 138 ইহঁতৰ তলত আমি লিখি দিলোঁ। লিখাৰ পাছত আমি এইবাৰ নেক্সট লাইনত আমি কি কৰিলোঁ? বিয়োগ কৰিব লাগিব। 9ৰ পৰা 8 গ'ল থাকিল 1, 4ৰ পৰা 3 গ'ল থাকিল 1, 11 হ'ল। এতিয়া আমি 1ৰ পৰা 1 গ'ল থাকিল কিন্তু নকৰিলোঁ। এইবাৰ আমি 8টোক নমাই দিলোঁ। 8টো নমাৰ ফলত কিমান হৈছে? 23ৰে কিমান বাৰ যাব? কাক হৰণ কৰিব লাগিব এইবাৰ? 118। অ'কে, 8টো নমাই দিয়াৰ পাছত 118 হ'ল। এতিয়া 23ৰে আমি 118ক হৰণ কৰিব লাগিব, নহয় জানো? এতিয়া 23ৰে 118ক কেইবাৰ যাব? আমি য'ত পূৰণ কৰি থৈছিলোঁ আমি তাত চালেই হ'ল, বাৰে বাৰে পূৰণ কৰি থকাৰ প্ৰয়োজন নাই। আমি 23ৰে 5 বাৰ দিলে কিমান হয়? 115 হয়। আৰু 6 বাৰ দিলে 138, 6 বাৰ বেছি ওলায়। গতিকে আমি 6 বাৰ নিদি কেইবাৰ দিব লাগিব? 5 বাৰ দিম। অ'কে, সেই 5টো কাৰ ওপৰত লিখিম? আমি 8টোৰ ওপৰত এনেদৰে লিখিলেই হ'ল। লিখাৰ পাছত 5 বাৰ দিলে কিমান হয়? 115। আমি ইয়াত দি দিলোঁ 115। আমি বিয়োগ কৰিম। বিয়োগ কৰিলে 8ৰ পৰা 5 গ'ল থাকিল 3, 1 গ'ল থাকিল 0 নীল হ'ল, 1 গ'ল থাকিল 0 নীল হ'ল। এইবাৰ আমি কি কৰিম? এই 4টো নমাই দিলোঁ। 4টো নমোৱাৰ ফলত কিমান হ'ল? 34। এতিয়া তোমালোকে এতিয়া কাক হৰণ কৰিব লাগিব? 23ৰে 34ক। 23ৰে 34ক আমি যদি চাওঁ, 23ৰে এবাৰ দিলে 23 হয়, 23 2 গুণ 46 হয়, বেছি ওলাই যায় দুবাৰ। গতিকে দুবাৰ যদি বেছি হ'লে আমি কিমান দিব লাগিব? এবাৰ দিম। 1 দিলোঁ, তো এবাৰ দিলে 23 1 23। তাৰপিছত আমি বিয়োগ কৰি চাম। বিয়োগ কৰিলে 4ৰ পৰা 3 গ'ল থাকিল 1, 3ৰ পৰা 2 গ'ল থাকিল 1, আৰু ওপৰৰ পৰা নমাবলগীয়া নাই। গতিকে আমি ইয়াতে আমাৰ হৰণ অংকটো শেষ হৈ গ'ল। হৰণটো শেষ হোৱাৰ পাছত আমাৰ
কি পালোঁ আমি সেইকেইটা আমি লিখি লওঁ অ'কে এতিয়া আমি পালোঁ কি ইয়াত আমি প্ৰথমতে ইয়াত পালোঁ চাওঁ আমি ইয়াত কি পালোঁ আমি সেইটো লিখি লওঁ ইয়াত ভাজ্য 14,984 সেইকেইটা আমি উল্লেখ কৰি লওঁ তাৰপিছত আমাৰ ভাজক কিমান দিয়া আছে ভাজক অৰ্থাৎ যিটো সংখ্যা হৰণ কৰিছে এই হৰণ কৰা সংখ্যাটো কিমান পালোঁ আমি সেইটো অলৰেডি প্ৰশ্নতে আছিল 23 তাৰপিছত আমি অংকটো কৰি পেলাই কি পালোঁ ভাগফল কিমান পালোঁ আমি ভাগফল পালোঁ ওপৰত যিটো আছে এইটো ভাগফল বুলি কয় 651 আৰু লাষ্টত আমাৰ ভাগশেষ বা বাকী আমি বাকী বুলি লিখিছোঁ বাকী কিমান পাইছোঁ আমি বাকী পালোঁ 11 এতিয়া আমি এইখিনি লিখি ল'ম আমি হৰণ কৰাৰ পাছত আমাৰ কি আছে সেইবোৰ লিখি ল'ম আমাৰ ভাজ্য দিয়া আছিলে ভাজ্য দিয়া আছে 14,984 ভাজক পালোঁ আমি ভাজক দিয়াই আছিলে 23 আৰু ভাগফল আমি কৰি ওলালোঁ 651 এইটো ওপৰটো আৰু বাকী আমি তলত যিটো বাছি গৈছে বাকী তো এইকেইটাক লৈ পেলাই আমি কি কৰিব লাগিব এতিয়া হৰণফলৰ শুদ্ধতা পৰীক্ষা আমি তলত হৰণফলৰ শুদ্ধতা পৰীক্ষা কৰোঁ আমি লিখিম যে তাৰ আগতে আমি শুদ্ধতা পৰীক্ষা বুলি লিখি লওঁ শুদ্ধতা পৰীক্ষা তো এইখিনিতে শুদ্ধতা পৰীক্ষা কৰিবলৈ তোমালোকে এটা সূত্ৰ মুখস্থ কৰিব লাগিব সেই সূত্ৰটো মই এতিয়া লিখি দিম ইয়াতে চাবা এই সূত্ৰটো তোমালোকে মুখস্থ কৰিব লাগিব আৰু সেই সূত্ৰটো মুখস্থ থাকিলেহে তোমালোকে পিছলৈ গৈ হৰণ অংকৰ শুদ্ধতা পৰীক্ষাটো কৰিব পাৰিবা ওকে সূত্ৰটো হৈছে চোৱা এতিয়া কি প্ৰথমতে আমি লিখিম ভাজ্য সমান অৰ্থাৎ আমি ভাজ্য পাবলৈ আমি কি কৰিব লাগিব ভাজকৰ লগত ভাজক পূৰণ ভাগফল আৰু লাষ্টত বাকীটো আমি কি দিব লাগিব যোগ ওকে এতিয়া ভাজক মানে কিমান ভাজক মানে হৈছে আমি কিহেৰে যোনে হৰণ কৰিছিলে হৰণ কৰাৰ সংখ্যাটো কি আছিলে 23টো হৈছে ভাজক পূৰণ ভাগফল মানে কি আমি উত্তৰটো যিমান পাইছিলোঁ ওপৰত 651 আৰু বাকী কিমান আছিলে 11 এতিয়া আমি প্ৰথমতে কি কৰিম ভাজকৰ লগত ভাগফলটো পূৰণ কৰিম তাৰপিছত বাকীটো যোগ কৰিম এতিয়া আমি 23ৰ নেউতাটো মুখস্থ নাই গতিকে আমি কি কৰিম 651ক আমি এনেকৈ বাহিৰত পাতি আমি পূৰণ কৰিব লাগিব 3 গুণ 3 3 5 গুণ 15 5 হাতে গ'লে 3 6 গুণ 18 কে 19 2 গুণে 2 2 5 গুণ 10 0 হাতে গ'লে 2 6 গুণ 12 একে 13 তাৰপিছত আমি যোগ কৰিম 3 7 9 4 1 আমি পালোঁ 14,973 ইয়াত দেখি আমি 14,973 আমি 23 আৰু 651ক পূৰণ কৰিহে পাইছোঁ সেইকাৰণে 23 আৰু 651ৰ জেগাত 14,973 লিখিছোঁ এতিয়া আমি যোগ 11টো লিখিব লাগিব তাৰপিছত লাষ্টত সেই 11টো ইহঁতৰ লগত যোগ কৰি দিম চাওঁ যোগ কৰি আমি কিমান পাম প্ৰথমতে আমি পূৰণ কৰি তাৰপিছত যোগ কৰিম 3 1 4 হ'ল 7 1 8 9 4 1 আমি কিমান পালোঁ 14,984 অৰ্থাৎ আমাৰ ভাজ্যটো যিমান আছিল তাৰ সমানে ওলাইছে সেইকাৰণে আমি ইয়াত কি লিখি দিব পাৰোঁ এতিয়া ভাজ্য বুলি লিখিব তাৰমানে আমি ভাজ্য পাবলৈ আমি ইহঁতক পূৰণ কৰিছিলোঁ আৰু লাষ্টত হয় আমি ভাজ্যৰ সমান ওলাই গ'ল তাৰমানে আমাৰ শুদ্ধতা পৰীক্ষা কৰা হৈ গ'ল এনেদৰে অতি সহজে তোমালোকে 3 নম্বৰৰ হৰণ কৰি শুদ্ধতা পৰীক্ষা কৰা অংককেইটা কৰিব পাৰা আশা কৰোঁ তোমালোকে এই অংকটো বুজি পাইছা আৰু ঘৰত অংককেইটা প্ৰেক্টিছ কৰিবা ধন্যবাদ